হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া ব্লগলৈ আপোনালোকক আকৌ এইবাৰ সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে কি হ'ব, ভিডিঅ'টো চালে গম পাব, কাৰণ আজি নকওঁ, আজি চালে গম পাব। চাওক ভিডিঅ'টো, আৰু ইটো ভিডিঅ'ত লাইক মানে দিছোঁ 50টা, কাৰণ মোৰ কাৰণে 50টাই বহুত। আৰু মানে মই এইকেইদিন ভিডিঅ' দিব পৰা নাই, কাৰণ টপিকো বিচাৰি নাপাওঁ। লগতে মই মেট্ৰিক পৰীক্ষাত দিম, সেইকাৰণে মেট্ৰিক পৰীক্ষা যোৱাৰ পিছত মই সপ্তাহত 2টা বা 1টাকৈ ভিডিঅ' দিম। আপোনালোকে ভিডিঅ'টো চাব, আৰু আজিৰ ব্লগটো উপভোগ কৰক। তো বন্ধুসকল, এতিয়া আমি আনিবলৈ গৈ আছোঁ এটা বস্তু, যিটো বস্তু আমি আজি কি মানে যিটো টপিকৰ ওপৰত ভিডিঅ'টো মানে হ'ব, সেইটো আনিবলৈ গৈ আছোঁ। তো এতিয়া চাই থাকক, আমি গৈ আছোঁ খুৰা আৰু এতিয়া চাওক। তো আমাৰ লগত আছে ৰাজদ্বীপ। তোৰ নাম কি? ভাল কৰি কত? ৰাজদ্বীপে ব্লগ বনাব। ৰাজদ্বীপে কি মানে আজি হ'ব, সেইটো হৈছে আমি আজি মানে কাঠল খাম, আৰু কাঠল খোৱা চেলেঞ্জ লাগে, আৰু যি হাৰে তাৰ বাবে এটা পানিছমেণ্ট আছে। ভিডিঅ'টো চালে গ'ব। আৰু এইটো আছে মোৰ লগত খুৰা, এইটো চাহ। তো এতিয়া আনিব লাগে নিমখ আৰু জলকীয়া। এতিয়া খুৰাহঁতৰ ঘৰত আহিছোঁ। এইটো পিছত পাকঘৰ, আৰু লাগিব মোক এখন কাঁহী। কাঁহীখন লৈ দিলোঁ, আৰু এতিয়া তো বন্ধুসকল, এতিয়া আমি কথা কোৱা চেলেঞ্জটো আৰম্ভ কৰিম, আৰু পানিছমেণ্টটো হ'ল মানে যদি হাৰে 20 বাৰ কাণত ধৰি উঠা বহা কৰিব লাগিব। এতিয়া আমি ষ্টাৰ্ট কৰিম। আৰু আমাৰ লগত আছে ইয়াক কঁঠাল 12 টুকুৰা মানে বেছি খোৱা বেয়া, আৰু লগতে গৰম, আৰু বেছি খালে পেটৰ অসুখ হ'ব পাৰে। তো এতিয়া আৰম্ভ কৰোঁ। 1 2 3। তো বন্ধুসকল, বেকগ্ৰাউণ্ডটো বেয়া হৈছে, তাৰ বাবে চৰি। আৰু লগতে মানে মই হাৰিছোঁ। চাওক, এবাৰ দেখা পাব, চাই থাকক। মানে এইটো ফাষ্ট কৰি দিওঁ অলপমান। মাত্ৰ এটাৰ কাৰণে মই হাৰিলোঁ। চাওক, এটা আছিল।
কেনেকৈ হাৰিলোঁ এতিয়া পানিছমেণ্টটো এতিয়া মই হাৰিলোঁ যেতিয়া পানিছমেণ্টটো কৰিবই লাগিব আৰু খেলততো হৰা জিকা হয়ে তো মই হাৰিলোঁ এতিয়া পানিছমেণ্ট আছিল কি মানে 20 বাৰ কাণত ধৰি উঠাব তো 20 বাৰ কাণত ধৰি উঠাব এতিয়া চেক কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে তো চিম্পল ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বেলআইকনটো দবাই দিব নাপাহৰিব তো এনেকুৱা মোক মুঠতে লাইকটো দিয়ে যায় মানে ভিউজ বহুত আহে কিন্তু লাইক বহুত কম দিয়ে যায় তেনেহ'লে মোক নাপাহৰিব ধন্যবাদ আজিলৈ এইখিনি মোক কমতে নতুন ভিডিঅ'ৰ লগত তো টাটা বাই বাই চি ইউ লেটাৰ ধন্যবাদ